এতিয়া ইয়াৰ অৱশেষত আমি ডিমৰ ব্ৰিজৰ পালোহি। আমি সেইটো জেগাত যাম এতিয়া। এতিয়া আহি আমি এতিয়া এখন আমি যিটো হাইৱে, এই হাইৱেতে উঠি আছোঁ। এতিয়া আমি এখন নদীকে আপোনালোকক দেখাব লগা আছিলে, এখন দেখামগৈ এতিয়া গৈ। চাই থাকক। এতিয়া আমি আগলৈ যাওঁ, বন্ধু ব'লা আগলৈ ষ্টাৰ্ট কৰা বাইক। আমি এতিয়া পাহাৰৰ কিনাৰলৈকে যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থকা আপোনালোকে। আমি গৈ আছোঁ এতিয়া। নামিব লাগিব। এই আগত গাড়ীখন আছে নাই? হয়, গাড়ীখন ৰাইট চাইডে। এতিয়া তললৈ নামি যাম। চব আমাৰ লগৰজন পাছফালে আহি আছে। আমাৰ লগৰজন সেইফালৰ পৰা যাব নোৱাৰি। অকল চাওক, ইয়াতে ইমান মানুহ, গোটেই মানুহে মানুহ পুৰা মানে লোকৰণ্য। ইয়াতে চাওক গোটেই সোপা মানুহ গা চা ধুই আছে, গৰম যিহেতু। ইয়াতে নদী জানুৱাৰী ছিজন বুলি নাভাবিব এইটো। এতিয়া পূৰা শাওণৰ মাহ। ইয়াতে গোটেইবোৰ এইয়া মোৰ লগৰবিলাক এইফালে পূৰা এনজয় কৰি আছে। এতিয়া আমি ইয়াতে তলত গৈ গাটো ধুই লওঁ। কাপোৰো নানিলোঁ, উপায়টো নাই। তথাপিতো এনেকৈ গাটো ধুব লাগিব। নদীত আহিছোঁ যে গাটো ধুবই লাগিব। আমি এতিয়া লং পেণ্ট চং পেণ্টেদি নামি দিম আৰু। ঐ মানে গা ধুৱ নোৰ? হে ধুবি? এয়া মোৰ লগৰ হা, লগৰ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অঁ, ছাবস্ক্ৰাইব কৰি দিব। মোৰ লগৰজনে ছাবস্ক্ৰাইব কৰাটো বিচাৰিছে। আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব যদি ভাল পায়। বহুত ধুনীয়া ভিউ। এই ভিউটো চাওক আপোনালোকে, গোটেই পাহাৰৰ দাঁতিত। এইটো ডিমৌমুখ বুলি কয়, ডিমৌমুখ এইটো জেগাডোখৰৰ নাম। অৰুণাচলৰ অন্যতম এখন বহুত ধুনীয়া, আটকধুনীয়া নদী। নদী। এইবোৰ চাওক আপোনালোকে, জানুৱাৰী ইয়াতে পিকনিক নোহোৱা, জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ এইবোৰ দৃশ্য নহয়। এতিয়া এইটো কি মাহ? অসমীয়া শাওণৰ মাহ। এতিয়া শাওণ মাহতো চাওকচোন বাৰু, পূৰা ইমান ধুনীয়াকৈ পিকনিকৰ দৃশ্য এটা। গাটো ধুই লওঁ। কি কয়, গা ধুৱে নাই? এইটো পৰিৱেশত আহি আৰু গা নুধুলে নহ'ব নহয়, হয় নহ'ব? গাটোতো ধুবই লাগিব। প্ৰত্যেকটো জেগাৰ বেলেগ বেলেগ ন? হয়। ইয়াৰ টেষ্টটো ল'ব লাগে। বন্ধুসকল, এতিয়া আমি ইয়াত নদীত গা ধুবলৈ গৈ আছোঁ। এইফালে চাওক, মোৰ লগৰকেইজন পূৰা ফটো পোষ্ট দিয়াত মানে একদম পূৰা হেৰি কৰি আছে। চাওক আপোনালোকে, পূৰা ধুনীয়াকৈ ফটো চটো তুলি আছে। আহা, আমি এতিয়া গাটো ধুই লওঁগৈ। সেইফালে নাম দিলোঁ, সেইফালে নাম। হা? সেই তাত যাওঁ, সেই তাত আগত ভাল জেগা আছে। বন্ধুসকল, দেখিছে নহয় এনেকুৱা ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য। আপোনালোকে আহক, ইয়াতে গা চা ধুব। এইবোৰ দেখিছে নহয়, বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াতে গা চা ধুই আছে। এইবিলাক চব লেডিজ, ধুনীয়াকৈ এইবোৰ জেণ্টছ লেডিজ চবেই আহে ইয়াতে। আপোনালোকে নেভাবিব এতিয়া এইটো জানুৱাৰী ডিচেম্বৰ বুলি, এইটো পূৰা অসমীয়া শাওণৰ মাহ। এতিয়া ধুনীয়াকৈ ইয়াতে পূৰা গৰমত মানে আহিলে ভাল লাগিব ইয়াতে নদীত গা ধুই। চাওক ইমান ধুনীয়া এটা দৃশ্য, পাহাৰৰ পৰা এখন নামি অহা নদী। এইকেইজন মোৰ লগৰ কেইজন আহি আছে এতিয়া। এইবোৰ চাওক, ধুনীয়াকৈ বহি পূৰা চাটি তাটি লগাই ধুনীয়াকৈ খানা খাই আছে ইয়াতে। ধুনীয়াকৈ উপভোগ কৰিছে দৃশ্যটো। ক'ৰ পৰা আহিছে আপোনালোকে? যোৰহাট। অঁ, বহুত দূৰৰ পৰা আহিছে দেই, যোৰহাটৰ পৰা আহিছে ইয়াতে মানুহ। কেনেকুৱা লাগিছে? এই গাটো কেনেকুৱা লাগিছে বন্ধুসকল?
বন্ধুসকল, আপোনালোকে যদি এনেকুৱা এটা যে প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য যে আপোনালোকে চাবলৈ বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আহিব লাগিব ডিমৌমুখলৈ। এইটো এটা প্ৰাকৃতিক সৌন্দৰ্য এটা ভৰপূৰ জেগা। এইডোখৰ জেগা আপোনালোকে চাবলৈ আহিব হ'লে সদায় আপোনালোকে মনত ৰাখিব, এইটো জেগাডোখৰ নাম হৈছে ডিমৌমুখ। আপোনালোকে আহক, এইটো অৰুণাচল বৰ্ডাৰ হয়, এইটো অৰুণাচলতে পৰে। আপোনালোকে আহক, এনেকুৱা এখন নদী, সৌন্দৰ্যত ভৰা নদী এখনত আপোনালোকে চাব পাৰে এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য। আপোনালোকৰ মনটো ভাল লাগিব। আজি খুবেই মনটো ভাল লাগিছে। আমাৰ ওচৰতে হয়, তথাপিও আমি চোৱাহি নাছিলোঁ আজিলৈকে। আজি আহিলোঁ প্ৰথম। আজি আমাৰ এনেকুৱাই ভাল লাগিছে মনটো, মানে সেইকাৰণে আপোনালোককো ব্যাখ্যা কৰিছোঁ, মানে যাতে আপোনালোকে আহক, এনেকুৱা এটা দৃশ্য চাওকহি। এইবোৰ চাওক, ইমান ধুনীয়া এটা দৃশ্য, প্ৰাকৃতিক দৃশ্য। এখন নদী চাওক, ইমান ধুনীয়া এখন নদী বৈ আহিছে। পানীবোৰ চাওক, ইমান চাফা, এনেকুৱা ধুনীয়া। আপোনালোকে আহক, আপোনালোকে ফেমিলিৰ সৈতেও আহিব পাৰিব, আপোনালোকৰ লগৰ সৈতেও আহিব পাৰিব, কোনো প্ৰব্লেম নাই। আপোনালোকে আহক। ইয়াতে দেখিছে ন, শ শ মানুহে, যদিও এতিয়া জানুৱাৰী নহয়, তথাপিও ইয়াতে তেখেতলোকে পিকনিক খানা মানে খাইছে। যিহেতু ইয়াত প্ৰাকৃতিকৰ এটা ভৰপূৰ জেগা হয়, এইডোখৰ চাবৰ কাৰণে এনেকুৱা মোহিত হৈ তেখেতলোকে ইয়াতে এসাঁজ খাবলৈ আহিছে লগে ভাগে। আহক, আপোনালোকে আহক, এইবোৰ জেগা চাওকহি, তেতিয়ালৈকে আপোনালোকেও ভাল লাগিব। এয়া চাওক, আমাৰ লগৰবিলাকে পুৰা ধুনীয়াকৈ ইয়াতে সাঁতুৰি আছে। এয়া এজন আমাৰ লগৰ, মোৰে ভাইটিও হয়, লগৰো হয়, মোৰ ব্লগত প্ৰায় দেখি আছে এখেতক। চাৰিওফালে এজন সাঁতুৰিব নাজানে তেখেতে, সেইটো কাৰণে মানে তেওঁ সিফালে গৈ আছে। ৱাও, এনেকুৱা এটা বিউটিফুল জেগা বৰ্ণনা কৰিব নোৱাৰি মুখেৰেদি। ৱাও, ইমান প্ৰকাণ্ড প্ৰকাণ্ড এটা এটা শিল, এনেকুৱা শিলৰ মাজত মানে ক'ব নোৱাৰি, মানে অদ্ভুত অদ্ভুত বুলিয়ে ক'ব লাগিব এইটো জেগা। ত' ইমান ধুনীয়া, মানে মনটো পূৰা গাৰ্ডেন গাৰ্ডেন হৈ গৈছে আৰু দেই। মোৰ লগৰজনে হেনো কোনোবাই খোৱা বিয়েৰ এটা গিফ্ট পালে। এই চোৱা না, এওঁ সাঁতোৰবিদ হয়, এওঁ এজন সাঁতোৰবিদ। আহা, জীৱন জিন্দাবাদ, জীৱন ধন্য হওঁ, এই জীৱন জিন্দাবাদ। বন্ধুসকল চাই থাকক, আমি এতিয়া আৰু এটা নতুন জেগালৈ গৈ আছোঁ। নতুন জেগা নহয়, এখন নদীৰ ভিতৰতে। আমি অলপ আগলৈ যাওঁ, পাহাৰৰ একদম দাঁতি লৈ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ। বন্ধুসকল, এতিয়া আমি আহিম একদম অন্তিম সময়খিনিত পালোহি। এতিয়া মই আমাৰ লগৰকেইজনৰ মনৰ ভাৱবিলাক জানিবলৈ চেষ্টা কৰিম। এইজন আমাৰ দাদা, আমাৰ লগতে অহা দাদা। আপুনি ইয়াতে আহি কেনেকুৱা পালে কওকচোন মোৰ দৰ্শকক। এখন মনোৰম প্ৰাকৃতিক মনোৰম পৰিচয় ভৰপূৰ এখন ঠাই, য'ত মানে অকল আমিয়ে নহয়, আমিতো লোকেল মানুহ হয় ন। ইয়াত সুদূৰ আমি ইয়াতে বহুত যিমান মানুহ লগ পালোঁ, ধৰি লওক কিছুমান যোৰহাটৰ পৰা আহিছে, কিছুমান শিৱসাগৰৰ পৰা আহিছে, কিছুমান ডিব্ৰুগড়ৰ পৰা আহিছে। বিশেষকৈ বেলেগ কাৰণ নাই, তেওঁলোকৰ অকল লক্ষ্য উদ্দেশ্য এটাই যে তেওঁলোকে অকল প্ৰাকৃতিক মনোৰম যিটো সৌন্দৰ্য তেওঁলোকে ইয়াতে উপভোগ কৰিব লাগে। চ' দেখিলে ধৰি লওক, এতিয়া তেওঁলোকে দেখিছে কি এখন পাহাৰৰ পৰা অহা কুলু কুলু সুৰে বৈ অহা এখন মনোৰম নদী হয়। আৰু ইয়াতে ধৰি লওক আকাশ চুব পৰাকৈ এখন পুৰা পাহাৰ আছে, দেখিলে দেখিবই। দেখিলে এইটো দেখি আছে, আকাশখন মানে চুই আছে পাহাৰটোৱে।
তো তেওঁলোকে কথা বিশেষকৈ বেলেগ বিশেষ হ'ব নোৱাৰে ধৰি লওক ইয়াতে একদম মানুহ এখন গোটেইখিনি কিমান দূৰ দূৰণিৰ পৰা মানুহ আহিছে তেওঁলোকে মাত্ৰ লক্ষ্য উদ্দেশ্য এটাই যে তেওঁলোকে অকল ইয়াতে সৌন্দৰ্য উপভোগ কৰিব লাগে বিশেষকৈ বেলেগটো ক'বলগীয়া নাই ইয়াতে আহিলে যিমান ধৰি লওক মনৰ যিমানখিনি ধৰি লওক আৱেগ অনুভূতি থাকে তেওঁলোকে ইয়াত আহি পিনে ধৰি লওক প্ৰকাশ কৰিব পাৰে আৰু ধৰি লওক গোটেইখিনি পাহৰি যাব পাৰে কিবা যদি বিপদ কিবা কিবিও যদি আছে তেওঁলোকে ইয়াত আহি মানে গোটেইখিনি ধৰি লওক পাহৰি যাব পাৰে গতিকে দেখি যে গোটেইখিনি কিমান মানুহ আছে আমিতো ধৰি লওক আমি লোকেল ইয়াতেতো প্ৰায় আহোঁৱেই ধৰি লওক বহুত মানুহ আছে তেওঁলোকে আহি ধৰি লওক ইয়াতে পুৰা চিনেৰি উপভোগ কৰিছে য'ত মানে ধৰি লওক জীৱনৰ যদি কিবা যদি দুখো আছে তেওঁলোকে ইয়াত আহি মানে গোটেই সেই দুখবোৰ মানে পাহৰি যাব পৰা এটা সজাগ পৰিৱেশ এটা সৌন্দৰ্য পৰিৱেশ সজাগ পৰিৱেশ আৰু য'ত মানে মনৰ আলপুট হৈ পৰিব পাৰে সেইটোৱে কথা আৰু বিশেষকৈ কি ক'ম দেখিছে আৰু কিমান মইতো ক'ব লগা নাই গোটেই ধৰি লওক ভিডিঅ'টো তুমি যদি ৰেকৰ্ডিং কৰা গোটেইখিনি মানুহেই দেখি পাইছে কিমান মানুহ কিমান দূৰলৈকে দেখা সিমানখিনি মানুহ যিমান দূৰলৈকে চকুৰে দেখিছোঁ সিমানলৈকে আমি অকল মানুহে দেখিছোঁ মানুহ মাত্ৰ মানুহ আৰু ইয়াতে চবে অকল উপভোগ কৰিব হৈছে জেগাখিনি এটা ইয়াতে বৰ সুন্দৰ মনোমোহা পৰিৱেশ এইটো আৰু ইয়াৰ মোৰ পানীৰ মাজত মোৰ আৰু দুজন বন্ধু আছে তেখেতলোকৰ মই মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰিম হয় দুচ বহুত ভাল লাগিলে হয় ডিমৌ অৰুণাচল আহিছে এওঁ বহুত ফূৰ্তি মানে বহুত ধুনীয়া হয় বহুত ধুনীয়া নেচাৰ হয় নেচাৰ এইটো আপোনালোকে আহিব গোটেই মানুহ অল অসমৰ ভিত্তিত আহে হয় অল অসম ভিত্তিত আহে ইয়াতে হয় এইফালে দস্তি এইপিনে আহা অকল সাঁতুৰি থাকিলে নহ'ব মোৰ ভিউৱাৰ্ছবিলাকক কিবা এটা কৈ দিয়া তুমি আপোনালোকে আহিব মজা আছে হয় মজা এইফালে কোৱা হেল্ল' হেই বাচ্চা মজা পুৰা মজা এওঁ সাঁতোৰাত পুৰা ব্যস্ত মানে এনেকুৱা ভাল পাইছে মানে সাঁতুৰি আহিব পাৰে আপোনালোকে হয় গলোগে তো ফাইনেলি বন্ধুসকল আৰু মানে কি ক'ম আৰু এতিয়া আৰু বেছি দেৰি নকৰোঁ ইয়াত আজি ইমানতে সমাপ্ত কৰোঁ যিহেতু আমাৰ কাপোৰ কানি চব খতম হৈ গ'ল এতিয়া তিথি মানে বহুত গা ধুলোঁ গতিকেলৈ ভিডিঅ'টো ইমানে যদি ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিব লগা নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে ইয়াকে কৈ আজি মই বিদায় মাৰিলোঁ বাই